নমস্কাৰ সমূহ অসমবাসীৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। বৰ্তমান দেশৰ কৰোনাসৃষ্ট পৰিৱেশত বিদ্যালয়সমূহ বন্ধ হৈ যোৱাৰ ফলত দেশৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাত ব্যাপক প্ৰভাৱ পৰিছে। গতিকে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাথমিক পৰ্যায়ৰ গণিতৰ কিছু অংশ দেখাবৰ বাবে আজি পলাশ শইকীয়া আসাম নামেৰে এটা ইউটিউব চেনেল আৰম্ভ কৰিছোঁ। এই চেনেলটোৰ জৰিয়তে যদি ছাত্ৰ ছাত্ৰীসকল কিছুভাৱে লাভান্বিত হয়, মোৰ কষ্ট সফল হোৱা বুলি ভাবিম। আহক ভিডিঅ'টোৰ মাজলৈ যাবলৈ চেষ্টা কৰোঁ। আমি প্ৰথমতে আজি পূৰণৰ চমু কৌশল। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা মূল অংক হৈছে পূৰণ। পূৰণ অংক কৰিবলৈ যথেষ্ট সমস্যাৰ সৃষ্টি হয়। পূৰণৰ নেওতাৰ প্ৰয়োজন হয়। বিভিন্ন ধৰণৰ কৌশল শিকিব লাগে। কিন্তু আজি গণিত পূৰণ অংকৰ এটা চমু কৌশল আমি শিকিম, য'ত আমি পূৰণৰ নেওতাৰ অবিহনে পূৰণ অংক কৰিব পাৰোঁ। প্ৰথমতে আমি এটা অংক আৰম্ভ কৰিছোঁ। 23 পূৰণ 99। আমি 9ৰে একক আৰু দশকৰ ঘৰত 9 থকা সংখ্যা অংকবিলাকৰ কেনেকৈ পূৰণ কৰিব পাৰোঁ সহজতে আমি কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। আমি প্ৰথমতে এডাল আঁচেৰে দুভাগ কৰি পাৰি তাক দুভাগ কৰি ল'লোঁ। 23 সংখ্যাটোক আমি কি কৰিম, এক এটা আমি কমাই দিম। ইয়াৰ পৰা কি থাকিব, এক কমি গ'লে থাকিব 22। 22 থকাৰ লগে লগে আমি ইয়াৰ এককৰ স্থানত 9 আছিলে, 9ৰ পৰা আমি ইয়াৰ এককৰ স্থানৰ অংকটো বিয়োগ কৰি দিম। 9ৰ পৰা 2 গ'লে থাকিল 7 আৰু 9ৰ পৰা 2 গ'লে থাকিল 7। মুঠতে ইয়াৰ উত্তৰটো হ'ল 2277। মানে আমি অংকটো কোনো পূৰণৰ সহায় নোলোৱাকৈ অংকটো আমি সহজতে কৰিব পাৰিম। তাৰপিছত আৰু এটা অংক কৰোঁ। 46 পূৰণ 99। আমি যদি এইটো আকৌ তেনেকৈ পূৰণ কৰোঁ, অতি সহজতে কৰি সঁচাই বহুত ভাল লাগিব। 46ৰ পৰা 1 কমি গ'লে ইয়াত থাকিব 45, 4 × 5 45 আৰু 9ৰ পৰা 5 গ'লে থাকিল 4, 9ৰ পৰা 4 গ'লে থাকিল 5। উত্তৰটো হ'ব 4554। ছাত্ৰ ছাত্ৰীসকল অংকটো চাগে বুজিবলৈ পাৰিছা। অতি সহজতে আমি কোনো পূৰণ নেওতাৰ সহায় নোলোৱাকৈ আমি এটা ডাঙৰ অংক মুখতে আমি উলিয়াব পাৰোঁ। 3 নম্বৰতে আমি আৰু এটা যদি আমি এটা অংক কৰোঁ, যদি আমি এটা পূৰণ অংক লওঁ আৰু 23 পূৰণ 999। এতিয়া হ'ল ইয়াত 3টা অংক থাকিলে, ইয়াত ফালে 3টা থাকিলে এফালে 2টা। এনেকুৱা অংক হ'লে আমি কেনেকৈ কৰিম? আমি কি কৰিম, এই সংখ্যাত ইয়াতে কি হ'ব, 3টা বা 4টা থাকিলেও আমি ভয় খাবলগীয়া নাথাকে। ইয়াতে কি কৰিম, আমি প্ৰথমতে এই সংখ্যাটোৰ আগৰ দৰে আমি 22 হ'ব। 23ৰ পৰা 1 কমি গ'ল 22 হ'ব। ইয়াতো আমি কি কৰিম, এই 9ৰ পৰা 2 গ'লে থাকিল 7, 9ৰ পৰা 2 গ'লে থাকিল 7। এই 9টো ইয়াত একো সংখ্যা নাছিল, যিহেতু আমি শতকৰ ঘৰত একো সংখ্যা নাই, গতিকে আমি ইয়াত এটা যদি আমি 0 দিওঁ, 9ৰ পৰা 0 গ'লে থাকিল 9। মানে উত্তৰটো হৈ গ'ল 22977। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাগে অংকটো কিছু বুজিবলৈ পাৰিছা, আৰু যদি বুজিবলৈ কিবা অসুবিধা হয় ভিডিঅ'টো ৰখাই ভালদৰে আকৌ এবাৰ চাই ল'বা, নিশ্চয় বুজি পাবা। মই এনেকৈ কৰিলে তোমালোকে মুখতে ডাঙৰ ডাঙৰ পূৰণ অংক কৰিবলৈ
পাৰিবা। ঘ আৰু এটা অংক কৰিম আমি যদি এতিয়া কি হৈছিলে ইয়াতে দুটা আছিল, আমি তিনিটা থাকিলে আমি কেনেকৈ কৰিম? 247 পূৰণ 999। আমি যদি এইটো পূৰণ কৰোঁ, আমি কি কৰিব লাগিব? আগৰ নিচিনাকৈ এইটো 246। ঠিক তেনেদৰে আগতে আমি যেনেকৈ বিয়োগ কৰিছিলোঁ, 9 পৰা 6 গ'লে থাকিল 3, 9 পৰা 4 গ'লে থাকিল 5, 9 পৰা 2 গ'লে থাকিল 7। মানে উত্তৰটো হ'ব 2 4 6 7 5 3। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাগে এনেকুৱা 3 আৰু যদি ডাঙৰ অংকৰো আহে আমি ভয় খাবলগীয়া কোনো কথা নাই। এইটো নিয়মতে আমি 9 সংখ্যা বিশিষ্ট বা 9 অংক বিশিষ্ট অংকবিলাক আমি অতি সহজতে মুখতে উলিয়াবলৈ পাৰিম। আৰু ইয়াতে আমি যিমান ডাঙৰ অংক হ'লেও আমি কৰিব পাৰিম। গতিকে সমূহ ছাত্ৰ ছাত্ৰীক কৌশলটো ৰিপিট কৰিলে মুখতে বহুত ডাঙৰ ডাঙৰ অংক আমি তোমালোকে কৰিব পাৰিবা বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গণিতৰ নতুন নতুন কৌশল লৈ মই তোমালোকৰ কাৰণে চেনেলত আপলোড কৰি থাকিম। আৰু গতিকে চেনেলটো তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।